নমস্কাৰ দুটো সংবাদলৈ স্বাগতম সাৱাহক 30 মিনিটত এখন নিৰ্বাচিত সংবাদ কাজিৰঙাৰ গড় হত্যাৰ লগত জড়িত আছে ৰেঞ্জাৰৰ পৃষ্ঠপোষকতাত হস্ত সংযোজনৰ পলকটা চাপুৰীত গড় হত্যা কৰা হৈছে হস্ত সংযোজনৰ পলকটা চাপুৰীৰ গড় হত্যাস্থলীত উপস্থিত হৈ এই মন্তব্য বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ কেমেৰাৰ সন্মুখতে ধমক দিলে বন বিষয়াক ঘটনাস্থলীত উপস্থিত হৈ উদ্যানৰ ভিতৰত মহৰ খুঁটি গৰুৰ খুঁটি দেখা পাই হতভম্ব হৈ পৰে বনমন্ত্ৰীগৰাকী ৰেঞ্জাৰৰ পৃষ্ঠপোষকতাত মহৰ খুঁটি গৰুৰ খুঁটি চলি থকাৰ সন্দেহ মন্ত্ৰীগৰাকীৰ কাজিৰঙাৰ নৰ্দাৰ্ণ ৰেঞ্জাৰৰ বিৰুদ্ধে গড় হত্যা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে ডিএফঅক নিৰ্দেশ দিছে বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই চৰাং চিকাৰীবিলাকে চৰাংভাৱে গড় হত্যা কৰাটো মই চাওঁ আমাৰ বনকৰ্মীসকলৰ কাৰণে কিমান দূৰ কাম হ'ব পাৰে কি কাৰণত গড় হত্যা হ'ব পাৰে সেইটো মই চাওঁ আজি ইয়াত দেখা পালোঁ যে মানে প্লেইন এৰিয়া হয় জংঘল অলপো নাই এইটো সৰু সৰু বন আছে গাঁও বন সেইটোৱে মানে বাধা হ'ব নোৱাৰে প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই বিজেপি দলৰ প্ৰাৰ্থীয়ে এই মন্তব্য খোদ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ প্ৰতিশ্ৰুতি দিয়া প্ৰাৰ্থীৰ আত্মা হেৰাই যোৱা বুলি মন্তব্য প্ৰমীলা ৰাণী ব্ৰহ্মৰ গড় হত্যা ৰোধত ব্যৰ্থতা স্বীকাৰ কৰি এই মন্তব্য সোণোৱাল চৰকাৰৰ মন্ত্ৰীগৰাকীৰ আমাৰ লিডাৰবিলাকে যদিও প্ৰতিশ্ৰুতি দিছিল তে আমাৰ প্ৰতিশ্ৰুতি বা আমাৰ বিজেপি দলৰ লিডাৰবিলাকৰ যিটো প্ৰতিশ্ৰুতি ৰাইজৰ ওচৰত যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে এই প্ৰতিশ্ৰুতি দিয়া মানুহবিলাকৰ আত্মাটো তেওঁলোকৰ তাত নাই তেওঁলোকৰ আত্মাটো বেলেগ তেওঁলোকৰ মনটো বেলেগ আমাৰ বিজেপি দলে যদিও প্ৰতিশ্ৰুতি দিছিল আমি সেইটো সম্ভৱ কৰি তুলিব পৰা নাই ব্যৰ্থটো হ'ব নালাগিছিল কিন্তু গাফিলতি কৰাৰ কাৰণে এইটো নগাঁৱত তালাচী নামত ছাত্ৰক নিৰ্যাতন চিআৰপিএফ জোৱানৰ ঘটনাৰ পাছতে দেওবাৰে নিশা ৰাজপথলৈ ওলাই আহিল ক্ষুব্ধ লোকসকল নগাঁৱৰ হৈবৰগাঁও আৰক্ষী চকীৰ সন্মুখত সংঘটিত এই ঘটনা তালাচীৰ সময়তে চিআৰপিএফৰ জোৱানে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰজনে মটৰ শ্ৰমিক যুটীয়া পৰিষদে আহ্বান জনোৱা চকা বন্ধত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অচল হৈ পৰিছে যাতায়াত ব্যৱস্থা গোৱালপাৰা দুধনৈ কৃষ্ণাই ৰংজুলিত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক গুৱাহাটী মহানগৰীতো পৰিলক্ষিত হৈছে বন্ধৰ মিশ্ৰিত প্ৰভাৱ বন্ধৰ ফলত সৰ্বসাধাৰণ লোকসকলৰ দৈনন্দিন জীৱন যাত্ৰা স্তব্ধ হৈ পৰাৰ লগতে তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে ট্ৰেক্টৰ বিতৰণত হোৱা নাই কোনো ধৰণৰ কেলেংকাৰী এয়া কেৱল মনে সজা কথা ট্ৰেক্টৰ বিতৰণ কেলেংকাৰীৰ অভিযোগ নস্যাৎ কৰি এই মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ ট্ৰেক্টৰ বিতৰণত পূৰ্বে কাৰিকৰী ভুলৰ বাবে হোৱা ভুলৰ স্বীকাৰ কৰি কৃষি মন্ত্ৰীয়ে চৰকাৰী ট্ৰেক্টৰ ক্ৰয় নকৰে কৃষকেহে ট্ৰেক্টৰ ক্ৰয় কৰে বুলি ব্যক্ত কৰে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ জৰিয়তে আমি ৰাজ্যখনৰ 26,000 ৰেভিনিউ ভিলেজত আমি ট্ৰেক্টৰ বিতৰণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কেন্দ্ৰীয় চৰকাৰ কৃষি বিভাগৰ পৰ্টেলত যিবিলাকৰ নাম আছে সেইমতে নিবিদা আহ্বান কৰা হৈছিল কিন্তু পিছত আমাৰে চকুত পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ত আৰএছএছৰ জয়ী ডক্টৰ ননীগোপাল মহন্ত নামৰ অধ্যাপকজনৰ নেতৃত্বত এতিয়া স্বয়ং বিশ্ববিদ্যালয়ৰ ভিতৰ চৰাত চলিছে আৰএছএছৰ ৰাজনীতি শনিবাৰে অনুষ্ঠিত এখন আলোচনা চক্ৰলৈ অধ্যাপক ননীগোপালে আক্ৰমণ কৰি পুনৰ জনাইছো ননীগোপালে আমন্ত্ৰণ কৰি আনিছিল গোপাল কৃষ্ণ নামৰ এজন আৰএছএছ নেতাক নেতাজনে মুখ্যমন্ত্ৰীৰ সন্মুখতে শংকৰদেৱ আৰু ডক্টৰ ভূপেন হাজৰিকা সন্দৰ্ভত বিৰূপ মন্তব্য কৰাৰ পিছতে উত্তাল হৈ পৰিছে বিশ্ববিদ্যালয় চৌহদ শিক্ষানুষ্ঠানক ৰাজনীতিৰ স্থলীলৈ ৰূপান্তৰ নকৰিবলৈ সকিয়নি দিয়াৰ লগতে বিতৰ্কমূলক কাৰ্যৰে বিশ্ববিদ্যালয়ৰ শিক্ষকৰ মৰ্যাদা অৱনমিত কৰা ননীগোপাল মহন্তক ক্ষমা খুজিবলৈ দাবী জনায় বিশ্ববিদ্যালয়খনৰ শিক্ষক ছাত্ৰ সমাজে ইফালে বিশ্ববিদ্যালয়ত আৰএছএছৰ ৰাজনীতি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আৰএছএছে চৰকাৰখন চলাই আছে বুলি মন্তব্য কৰি গগৈয়ে কয় যে শেহতীয়াকৈ বিশ্ববিদ্যালয়ৰ লগতে শিক্ষানুষ্ঠানসমূহতো আৰএছএছে বিভাজন কৰিব বিচাৰিছে মইতো আগৰ পৰাই কৈ আছোঁ যে এই চৰকাৰখন আৰএছএছে পৰিচালিত কৰিছে এইটো বৰ দুৰ্ভাগ্যজনক এতিয়া অকল চৰকাৰে নহয় বিশ্ববিদ্যালয়বিলাকতো তেওঁলোকে আমাৰ শিক্ষা অনুষ্ঠানবিলাকতো ছাফ্ৰনাইজেশ্যন বুলি যিটো কয় বুজা নাই সেইটো এটা ডেঞ্জাৰ কথা
তেজপুৰত বীৰাংগনাৰ ৰূপত 2 মহিলা দিন দুপৰতে ৰাজপথত মহিলাৰ শ্লীলতাহানিৰ চেষ্টা চলোৱা সুৰাসক্ত কিশোৰক উত্তম মধ্যম মহিলাৰ ৰাজপথেৰে গৈ থকা অৱস্থাতে 2 সুৰাসক্ত কিশোৰে শালীনতা হানিৰ চেষ্টা চলাই এই দুগৰাকী মহিলাক ইয়াৰ পিছতে খঙত অগ্নিশৰ্মাত 2 মহিলাই লম্পট কিশোৰটিক সোধালে উত্তম মধ্যম দৰং মহাবিদ্যালয়ৰ সমীপত দেওবাৰে সংঘটিত হয় এই ঘটনা অৱশ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন এটা কিশোৰে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে নিচাযুক্ত দ্ৰব্য সেৱনৰ মাত্ৰা ভয়াৱহ হাৰত বৃদ্ধি পোৱাৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে এনেধৰণৰ কুকাৰ্য শুকুৰবাৰে এটা সম্প্ৰদায়ৰ বাবে সদন স্থগিত ৰখা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক শিলাদিত্যদেৱে সদন স্থগিত ৰাখিলে কামৰ স্পৃহা কমি যায় অসমত এই ব্যৱস্থা বন্ধ হ'ব লাগে কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতিৰ বাবে সদন স্থগিত ৰাখিছিল বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে শুক্ৰবাৰ দিনা কিহৰ কাৰণে তেওঁলোকে হাউচ স্থগিত দিয়ে পাৰ্টিকুলাৰ মানে এটা ৰিলিজনৰ কাৰণে মই কৈছো যে ভাৰতবৰ্ষ সেকুলাৰ কাণ্ট্ৰি য'ত সুপ্ৰিম কোৰ্টত এনেকুৱা ব্যৱস্থা নাই য'ত পাৰ্লিয়ামেণ্টত এনেকুৱা ব্যৱস্থা নাই য'ত বিভিন্ন ৰাজ্যৰ এছেম্বলিবিলাকত হয়তো এটা বা দুটা এছেম্বলিত হ'ব পাৰে এইবাৰ সুপাৰী সিন্ডিকেটৰ বিৰুদ্ধে হুংকাৰ কৃষক নেতা অখিল গগৈৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী এজন বিধায়ক আৰু গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ পৃষ্ঠপোষকতাত বৃহৎ সুপাৰী সিন্ডিকেট চলাৰ অভিযোগ কৰে অখিল গগৈয়ে ম্যানমাৰ ইণ্ডোনেছিয়াৰ পৰা অবৈধভাৱে সৰবৰাহ কৰি ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন কৰে গগৈয়ে সমানেই বৃহৎ এটা ডাঙৰ সিন্ডিকেট চলি আছে সেইটো হ'ল সুপাৰীৰ সিন্ডিকেট যাক এৰেকা নাট বুলি কোৱা হয় বা যাক ড্ৰাই বেটেল নাট বুলিও কয় সেই সুপাৰীৰ এটা ডাঙৰ সিন্ডিকেট চলি আছে যিটো সিন্ডিকেট কিমান ডাঙৰ সেইটো বুজাবৰ কাৰণে মই এটাই বাক্য ক'ব খুজিছো সেইটো হ'ল যে কয়লাৰ যিমান ডাঙৰ সিন্ডিকেট চলি আছে কমলপুৰৰ বৰদেকপাৰ সত্যনাথ হাইস্কুলত অনুষ্ঠিত হয় স্বাস্থ্য পৰীক্ষা শিবিৰ প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনে বিনামূলীয়াকৈ অনুষ্ঠিত কৰে ফিজিঅথেৰাপি কেম্প বহুকেইজন অভিজ্ঞ ফিজিঅথেৰাপি বিশেষজ্ঞৰ দ্বাৰা কেম্পত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় অঞ্চলটোৰ 18 ৰোগীয়ে এই শিবিৰত চিকিৎসা গ্ৰহণ কৰে প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনে প্ৰত্যেক বছৰ আমি বিভিন্ন ডিষ্ট্ৰিক্ট ৱাইজ আমি ফিজিঅথেৰাপি কেম্প কৰোঁ সেই প্ৰজেক্টৰ আণ্ডাৰত ফিজিঅথেৰাপি কেম্পৰ আয়োজন কৰিছোঁ অভিজ্ঞানম সংগীত একাডেমি আৰু অল আছাম ফিজিঅথেৰাপি এছ'চিয়েশ্যনে আমাক অৰ্গেনাইজ কৰাত সহায় কৰিছে অহা 23 ফেব্ৰুৱাৰীত অসমৰ সকলো ছবিগৃহত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি ঢৌ দ্য ৱেভ ছবিখনৰ মুক্তিৰ পূৰ্বে দেওবাৰে মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত অনুষ্ঠিত হয় ছবিখনৰ প্ৰমোশ্যন ছবিখনে দৰ্শকক এক নতুন সোৱাদ দিব বুলি আশাবাদী প্ৰযোজক ছবিখনত কণ্ঠদান কৰিছে জুবিন পাপনৰ লগতে বহু কেইগৰাকী শিল্পীয়ে ঢৌ এখন মানে বিগ বাজেটৰ মুভি হয় এখন 23 ফেব্ৰুৱাৰীত ৰিলিজ হ'ব আৰু কাহিনীটো একচুৱেলি একশ্যন ধৰ্মী হয় আৰু ৰোমান্স আছে ড্ৰামা আছে তাৰপাছতে অসমৰ বিভিন্ন জেগাত মানে লোকেশ্যনত শ্বুটিং কৰা হৈছে আৰু অসমৰ বাহিৰৰো বিভিন্ন জেগাত শ্বুটিং কৰা হৈছে যেনে আপোনাৰ ৰাজস্থান পাঞ্জাৱ হাৰিয়ানা দিল্লী মুম্বাই গোৱা এনেকৈ 12টা ষ্টেটত শ্বুটিং কৰা হৈছে বুধবাৰে ৰাজ্যত মিচিংসকলে উদযাপন কৰিব জাতীয় উৎসৱ আলি আইল ৰিগাং ইতিমধ্যে আলি আইল ৰিগাঙৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে মিচিং সম্প্ৰদায়ৰ লোকসকলে মিচিং অধ্যুষিত অঞ্চলৰ লগতে মহানগৰীতো মিচিং সম্প্ৰদায়ৰ মাজত চলিছে পূৰ্ণ প্ৰস্তুতি দেওবাৰে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণানুকীৰ্তন কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে ইয়াৰ পূৰ্বে এক সংবাদমেলত ৰাজ্যৰ কেইবাটাও জ্বলন্ত সমস্যা সন্দৰ্ভত চৰকাৰক অৱগত কৰাৰ আশ্বাস প্ৰদান কৰে মুখীয়ে জগদীশ মুখী ছাৰ আহিলে আমি তেখেতক আমাৰ মাজৰ পৰা আমি যথেষ্ট আনন্দ পালোঁ আজিলৈকে আমাৰ হস্পিটেলত এনেকুৱা ডাঙৰ বিষয়া অহা নাছিলে তেখেতে আমাৰ হস্পিটেলখন পৰিভ্ৰমণ কৰিলে চালে তেখেতে সকলো ভালেই পালে দেওবাৰে সফল সামৰণি পৰিল 3দিনীয়াকৈ অনুষ্ঠিত হোৱা দীপৰ বিল মহোৎসৱ সামৰণি অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কৃষিমন্ত্ৰী অতুল বৰা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত অন্তিম দিনাও উৎসৱৰ বাকৰিত লোকাৰণ্য হৈ পৰে উৎসৱ সমিতিৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিলখনৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাই ঐতিহ্যমণ্ডিত দীপৰ বিলৰ জৈৱ বৈচিত্ৰতা ৰক্ষা আৰু সুৰক্ষাৰ বাবে চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে বুলি মন্তব্য কৰে সোণোৱালে দীপৰ বিলখন আমাৰ সকলোৰে সন্মানৰ প্ৰতীক অসমৰ ৰাইজৰ বাবে গতিকে
আমি ইয়াক সংৰক্ষণ কৰিবই লাগিব স্থানীয় ৰাইজৰ সহযোগত আৰু ইতিমধ্যে আমি এই বিলখনৰ উন্নতি সাধনৰ বাবে স্মাৰ্ট চিটিৰ লগত ইয়াক সংযোজন কৰিছোঁ গতিকে আগন্তুক দিনত সকলো ৰাইজৰ সহযোগিতাত আমি ইয়াক পৰিষ্কাৰকৈ ৰাখিম আৰু ইয়াৰ ঐতিহ্য আমি ৰক্ষা কৰিম আৰু ইয়াৰে সৈতে দুটা সংবাদৰ পৰা বিদায় লৈছোঁ নমস্কাৰ